হেল্ল' ৰাইজ, এয়া কি শাক আপোনালোকে বাৰু চিনি পাইছেনে? হয়, এয়া হৈছে পতা শাক। আৰু আজি মই পতা শাক গাঁঠি দি বনাম বুলি ভাবিছোঁ। আপোনালোকে বাৰু পতা শাক গাঁঠি দি খাই পাইছেনে? যিসকলে পোৱা নাই অতি সোনকালে ট্ৰাই কৰক, কিয়নো এই শাকবিধ এনেদৰে খাবলৈ খুব বেছি টেষ্টি হয় আৰু বনাবলৈও একেবাৰে সহজ। পতা শাক এনেদৰে খাবলৈ হ'লে পাতবিধ অকণমান পুৰঠ হ'ব লাগে, কিয়নো পাতবোৰ যদি কোমলীয়া হয় তেতিয়াহ'লে পতা শাকৰ গাঁঠিবোৰ থাকি নাযায়। গাঁঠি দিয়াৰ পাছত শাকখিনি দেখিবলৈও যে ইমান ধুনীয়া হয়। শাকখিনি গাঁঠি দি লৈ হোৱাৰ পিছত প্ৰয়োজন অনুসাৰে খাৰ আৰু খাৰখিনিৰ লগত প্ৰয়োজন অনুসাৰে নিমখ দি মিহলি কৰি লৈছোঁ। আৰু এইফালে কেৰাহী এখনত শাকখিনি ঢালি দি খাৰখিনি তাৰ ওপৰত দি দিছোঁ। তাৰপিছত হালধি দিছোঁ আৰু শাকখিনি সিজিব পৰাকৈ পানী দি ঢাকন মাৰি দিছোঁ। আৰু তাৰ লগে লগে সেইখিনি হোৱালৈ মই বাকীখিনি কাম কৰি লৈছোঁ। ঘৰত আজি খাৱৰীয়া যিহেতু দেউতা আৰু মই, সেইবাবে বৰ বিশেষ কিবা কিবি বনাই থকাৰো প্ৰয়োজন নহ'ল। আপোনালোকে বাৰু মুগৰ দালি খাই ভাল পায়নে? মই যে একদম বেয়া পাওঁ, কিন্তু কি কৰিব, দেউতাৰ গা প্ৰায়ে বেয়া হৈ থকাৰ বাবে আমাৰ ঘৰত বেছিকৈ মুগৰ দালিয়ে চলে। দালিখিনি যিহেতু ভাল নাপাওঁ, গতিকে টেষ্টি কৰিবতো লাগিব, গতিকে তাতে দিলোঁ মই কলপচলা। কলপচলা খোৱাটো খুব ভাল, বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে। দেউতাৰ ডায়েবেটিছ আছে বাবে আমি প্ৰায়ে কলপচলা খাওঁ। আৰু এইফালে মোৰ শাকখিনি উতলি আছিল আৰু অলপ পানী নোহোৱা হোৱাৰ লগে লগে মই শাকখিনি নমাই থলোঁ। তাৰপাছত ততালিকে দালিখিনিত ফোৰণ মাৰি দেউতাক ভাত দিলোঁ।